নমস্কাৰ। এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ জৰুৰী খবৰ। এছেবৰ শৈক্ষিক দিনপঞ্জীত অন্তৰ্ভুক্ত জুবিন গাৰ্গৰ মহান বাণী। জুবিন গাৰ্গক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। শৈক্ষিক দিনপঞ্জীত 12 মাহত 12টাকৈ নিৰ্বাচিত বাণী সন্নিৱিষ্ট এছেবৰ। এই সন্দৰ্ভত ৰাজ্যৰ প্ৰতিখন বিদ্যালয়লৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা শিক্ষা পৰিষদৰ। পৰৱৰ্তী খবৰ, অসমৰ ডিটেনশ্যন কেম্পত এজনো বঙালী হিন্দু নাই। যদি এজনো বঙালী হিন্দু অসমৰ ডিটেনশ্যন কেম্পত আছে তেন্তে মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয়, অসমৰ ডিটেনশ্যন কেম্পত যদি এজনো বঙালী হিন্দু আছে তেন্তে মই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিম। পশ্চিমবংগত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। আগন্তুক ৩-৪ দিনত গুৱাহাটীৰ লগতে ৰাজ্যজুৰি হ'ব মুখলধাৰ বৰষুণ। আৰু এই সন্দৰ্ভত ৰাজ্যজুৰি হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। অহা ৩-৪ দিন ধৰি গুৱাহাটীৰ লগতে সমগ্ৰ অসমত হ'ব প্ৰচুৰ বৰষুণ। কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই দিছে এই আগজাননী। বৰষুণৰ লগতে ধুমুহা গাজনিৰো সম্ভাৱনা আছে। এই সন্দৰ্ভত গুৱাহাটীবাসীক সতৰ্ক হৈ থাকিবলৈ আহ্বান ASDMৰ। যিকোনো সময়তে ৰাজ্যত বতৰে ল'ব পাৰে পুনৰ কাল ৰূপ। ৰাজ্যৰ কেইবাখনো জিলাত এই সন্দৰ্ভত এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। উল্লেখযোগ্য যে বিগত কেইবাদিনৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত বতৰে লৈছে ৰুদ্ৰৰূপ। বিগত কেইবাদিনো ধৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে প্ৰবল বৰষুণ, শিলাবৃষ্টি আৰু ধুমুহা। আৰু তাৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী, আগন্তুক ৩-৪ দিনত গুৱাহাটীৰ লগতে ৰাজ্যৰ কেইবাখনো জিলাত হ'ব মুখলধাৰ বৰষুণ। পৰৱৰ্তী খবৰ, ভিক্টৰ দাসে এইবাৰ সৰিয়হ ফুল দেখুৱাইছে আৰক্ষীক। লকআপৰ ভিতৰত বিয়েৰৰ বটল বিচাৰি আৰক্ষীক জ্বলা-কলা খুৱাইছে ভিক্টৰ দাসে। আৰু তদন্তকাৰী বিষয়াৰ চকু জুৰি ধুনীয়া বুলি কৈ লকআপৰ ভিতৰৰ পৰাই জোকাইছে মহিলা আৰক্ষীক। পৰৱৰ্তী খবৰ, মুছলমান মহিলাসকলে প্ৰৱেশ কৰিব পাৰে মছজিদত। নামাজ পঢ়াত কোনো বাধা নাই মুছলমান মহিলাক। সুপ্ৰিম কোৰ্টত এই কথা জনালে মুছলিম পাৰ্চনেল ল' বৰ্ডে। মুছলিম পাৰ্চনেল ল' বৰ্ডৰ অধিবক্তাই এই সন্দৰ্ভত দিলে যুক্তি। মছজিদত মুছলমান মহিলাই নামাজ পঢ়াত বাধা নাই। সুপ্ৰিম কোৰ্টত এই কথা জনালে মুছলিম পাৰ্চনেল ল' বৰ্ডে। মুছলমান মহিলাই মছজিদত নামাজ পঢ়াত কোনো বাধা নাই। মুছলমান মহিলাসকলে প্ৰৱেশ কৰিব পাৰে মছজিদত, কিন্তু মূল দ্বাৰেৰে মহিলাসকলে মছজিদত প্ৰৱেশ কৰিব নোৱাৰে। মছজিদত নামাজৰ পৰিৱৰ্তে মহিলাই ঘৰতে নামাজ পঢ়াত সুবিধাজনক। মহিলাই ঘৰত নামাজ আদায় কৰিলে শিশুসকলৰ যত্ন ল'ব পাৰে। মুছলিম পাৰ্চনেল ল' বৰ্ডৰ অধিবক্তাৰ এই যুক্তি। উল্লেখযোগ্য যে সবৰীমালা মন্দিৰৰ গোচৰক লৈ উচ্চতম ন্যায়ালয়ত হৈছিল শুনানি। আৰু এই শুনানিৰ সময়তে এই যুক্তি দিছে মুছলিম পাৰ্চনেল ল' বৰ্ডৰ অধিবক্তাই। পৰৱৰ্তী খবৰ, শ্বিলঙত উদ্ধাৰ মই বিপদত বুলি পৰিয়াললৈ মেছেজ দি সন্ধানহীন হোৱা গুৱাহাটীৰ যুৱতী শিক্ষয়িত্ৰী ভাৱনা শৰ্মা। পৰিয়ালৰ সদস্যই ছ'চিয়েল মিডিয়া যোগে জনোৱা মতে শুকুৰবাৰে পৰিয়াললৈ বিপদত পৰাৰ বাৰ্তা প্ৰেৰণ কৰি সন্ধানহীন হৈ পৰা গুৱাহাটীৰ 27 বছৰীয়া স্কুল শিক্ষয়িত্ৰী ভাৱনা শৰ্মা শ্বিলঙত নিৰাপদে উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি ভাৱনা শৰ্মাৰ পৰিয়ালৰ লোকে আৰক্ষীৰ দলৰ সৈতে তেওঁক আনিবলৈ শ্বিলঙলৈ ৰাওনা হৈছে। শ্বিলঙৰ পল খেলপথাৰৰ সমীপৰ SBI বেংকৰ শাখাৰ তলৰ এটা কোঠাত যুৱতীগৰাকী উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে। আজি পুৱাই কৰ্মস্থলীত উপস্থিত হোৱা বেংকৰ কৰ্মচাৰীয়ে তেওঁক কান্দি থকা অৱস্থাত প্ৰত্যক্ষ কৰি স্থানীয় আৰক্ষীক খবৰ দিয়ে। এই উদ্বেগজনক পৰিস্থিতিত সন্ধানহীন হৈ পৰিছিল যুৱতীগৰাকী। গুৱাহাটীৰ তেতেলিয়াত থকা নিজৰ বাসগৃহৰ পৰা কেব এখন ধৰি আজৰা অভিমুখে গৈ আছিল বুলি ধাৰণা কৰা হৈছিল। অৱশ্যে গৈ থকাৰ মাজভাগতে তেওঁ বিপদত পৰা বুলি পৰিয়াললৈ মেছেজ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছিল। যুৱতীগৰাকীৰ পৰিয়ালে বাৰে বাৰে তেওঁৰ সৈতে যোগাযোগৰ চেষ্টা কৰিও ব্যৰ্থ হৈছিল। আৰু তাৰ পিছত তেওঁলোকে আৰক্ষীৰ ওচৰত আনুষ্ঠানিক অভিযোগ দাখিল কৰিছিল। জালুকবাৰী আৰক্ষী থানাই এজাহাৰৰ ওপৰত তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰি তেওঁৰ অৱস্থান জানিবলৈ তালাচী অভিযান আৰম্ভ কৰে। আৰু ইতিমধ্যে অসম আৰক্ষীৰ এটা দল উপস্থিত হৈছে শ্বিলঙত। শ্বিলঙৰ পৰা অসমলৈ লৈ আনিব যুৱতী শিক্ষয়িত্ৰীগৰাকীক। পৰৱৰ্তী খবৰ, আৰক্ষীৰ জিম্মাত দীপাংকৰ গগৈ নামৰ এইগৰাকী যুৱকৰ মৃত্যু। CBI তদন্ত বিচাৰি পৰিয়ালৰ আবেদনৰ ভিত্তিত এই সন্দৰ্ভত অসম চৰকাৰলৈ জাননী দেশৰ উচ্চতম ন্যায়ালয়ৰ।
যোৰহাটৰ যুৱক দীপাংকৰ গগৈৰ আৰক্ষীৰ জিম্মাত নিৰ্যাতন আৰু মৃত্যুৰ অভিযোগৰ CBI তদন্তৰ দাবীৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে তেওঁৰ ভগ্নী ৰিমুলি গগৈ শইকীয়া। ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই সমগ্ৰ ঘটনাৰ CBI তদন্তৰ নিৰ্দেশ দিবলৈ অস্বীকাৰ কৰিছিল। উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই পৰিয়ালটোৱে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে। এই আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে অসম চৰকাৰ আৰু যোৰহাটৰ প্ৰাক্তন আৰক্ষী অধীক্ষক মোহনলাল মীনাকে ধৰি 5জন আৰক্ষী বিষয়ালৈ জাননী জাৰি কৰিছে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ কে বিনোদ চন্দনৰ বিচাৰপীঠে এই গোচৰটোৰ শুনানি গ্ৰহণ কৰে। বিচাৰপীঠখনে তিতাবৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত চলি থকা গোচৰৰ কাম কাজ স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছে। ইয়াৰ লগতে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ CBI এই গোচৰৰ এটা পক্ষ হিচাপে অন্তৰ্ভুক্ত কৰিবলৈকো নিৰ্দেশ দিয়া হৈছে। পৰিয়ালৰ তৰফৰ পৰা ভগ্নী ৰিমলি গগৈয়ে অভিযোগ কৰিছে যে যোৰহাট আৰু তিতাবৰ আৰক্ষীয়ে দীপাংকৰক অকথ্য নিৰ্যাতন চলাইছিল আৰু ইয়াৰ মূল অভিযুক্ত হৈছে তদানীন্তন আৰক্ষী অধীক্ষক মোহনলাল মীনা। জাননী লাভ কৰা আৰক্ষী বিষয়াসকল হৈছে তিতাবৰৰ সেই সময়ৰ SDPO কাকুলি পাটগিৰি, তিতাবৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লক্ষ্মণ কুমাৰ দাস আৰু তদন্তকাৰী বিষয়া মিৰাজ দলে। উল্লেখযোগ্য যে 2023 চনৰ 14 ডিচেম্বৰত যোৰহাটৰ লিচুবাৰী সেনা শিবিৰৰ সমীপত এটা গ্ৰেনেড বিস্ফোৰণৰ ঘটনা ৰাজ্যত পুনৰ শোকাবহ পথ দুৰ্ঘটনা। বিহুৰ অনুষ্ঠান কৰিবলৈ গৈ থিতাতে মৃত্যু নিশামুনি হালৈ নামৰ এইগৰাকী যুৱতীৰ, লগতে গুৰুতৰভাৱে আহত আন 11গৰাকী বিহুৱতী। ইয়াৰে 5জনক সংকটজনক অৱস্থাত GMCHত ভৰ্তি। তামোলপুৰ নাগৰিজুলি পথৰ নোৱাখাটত সংঘটিত হৈছে এই মৰ্মান্তিক দুৰ্ঘটনা। তৰাৰ দেশলৈ গলগৈ নিশামুনি হালৈ। বিহুৰ অনুষ্ঠান কৰিবলৈ গৈ উভতি নহাৰ বাটেৰে গলগৈ নিশামুনি। অকালতে প্ৰাণ হেৰুৱালে এগৰাকী প্ৰতিভাৱান যুৱতীয়ে। নিশামুনিৰ মৃত্যুত এতিয়া কান্দোনৰ ৰোল। বিহুদল যোৱা ট্ৰেভেলাৰৰ সৈতে মুখামুখি সংঘৰ্ষ এখন ট্ৰেইলাৰৰ। বাহনখনত আছিল 30গৰাকী লোক আৰু ইয়াৰে গুৰুতৰভাৱে আহত হৈছে 11গৰাকী বিহুৱতী ঢুলীয়া আৰু ইয়াৰে 5জনৰ অৱস্থা অতি সংকটজনক। দুৰ্ঘটনাত আহত হৈছে অৰুণ মেধি, বিদ্যুৎ দাস, জগত ৰায়, চালক পংকজ বৈশ্য, অংকিতা দাস, ৰতন কলিতা, নিতু বৰুৱা, শিৱানী বৰুৱা, কাব্যশ্ৰী চাৰুৱা আৰু দিবাকৰ। আৰু এইসকলৰ ভিতৰত সংকটজনক অৱস্থাত 5জনক GMCHত ভৰ্তি কৰোৱা হৈছে। নলবাৰীৰ হাৰিভাঙাৰ ভাস্কৰজ্যোতি বিহু হুঁচৰি দল পথ দুৰ্ঘটনাত পতিত হয়। তামোলপুৰ নাগৰিজুলি পথৰ নোৱাখাটত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। পৰৱৰ্তী খবৰ, দেশত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিল পেটিএম পেমেণ্টছ বেংক। গ্ৰাহকৰ ধন অসুৰক্ষিত হোৱাৰ অভিযোগৰ পাছতে পেটিএম পেমেণ্টছ বেংক লিমিটেডৰ অনুজ্ঞাপত্ৰ বাতিল RBI। অৱশ্যে পূৰ্বৰ দৰে চলি থাকিব পেটিএমৰ UPI পেমেণ্ট। পৰৱৰ্তী খবৰ, জামিন বিচাৰি এইবাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব কংগ্ৰেছ নেতা পৱন খেৰা। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব কংগ্ৰেছ নেতা পৱন খেৰা।
সোমবাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰিব জামিন আবেদন। উল্লেখযোগ্য যে শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল পৱন খেৰাৰ জামিন। পৱন খেৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেখেতৰ পত্নীৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পত্নীয়ে দাখিল কৰিছিল এজাহাৰ। এই এজাহাৰ সন্দৰ্ভত এইবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পাছত উচ্চতম ন্যায়ালয়ত জামিন বিচাৰি আবেদন কৰিব পৱন খেৰাই।